হেল্ল' এভৰিৱান, এয়া আপোনালোকক লগ পাইছোঁ আবেলি সময়। ল'ৰাৰ টোপনি আহিছে, মই তাক শুৱাই লৈছোঁ। শুৱাই পেলাই ভাবিছোঁ মাৰ ওচৰলৈ যাওঁ, যিহেতু আলহী আহিব। মায়েনো কি কৰিছে অকণমান হেল্প কৰোঁ বুলি, কিন্তু ল'ৰা শুবলৈ বিচৰা নাই। শুৱাই উঠি মোবাইলটো হাতত লৈছিলোঁহে, সি খচমচালে। অৱশ্যে সি অকণমান এনেকুৱা কৰে, তাৰপিছত সি খচমচাই ইকাটি হৈ নিজৰ জুতি এটাত শুই যায়। এয়া চাওকচোন, সি ধুনীয়াকৈ শুই গৈছে। মই যাওঁ পাকঘৰলৈ, একোৱে কৰিব নাপালোঁ। মায়ে সকলোখিনি কৰিলেই। এয়া আলহীৰ বাবে মায়ে পুৰি বনাইছে, ডিম ভুজিয়া কৰিছে, আব্বাই পিঁয়াজি আনিলে, মায়ে ভজা পিঠা বনাইছে, ইফালে চানা, সেইফালে খুৰমা। এনেদৰেই আলহীৰ বাবে ৰেডি কৰা হৈছে। আলহী হ'ল গোলাঘাটৰ, মোৰ খুৰীৰ মাক আৰু দেউতাক আহিছে। তেওঁলোকৰ বাবে চাহ একাপৰ ব্যৱস্থা কৰা হৈছে। সেয়া মায়ে এইবোৰকে ৰেডি কৰিলে। মই অকণো হেল্প কৰি দিব নোৱাৰিলোঁ, যিহেতু ল'ৰা সাৰে আছিল। এয়া চাওকচোন। তাৰপিছতে পিছদিনাখন আমি যাবলৈ ওলাইছোঁ জেঠাইৰ ঘৰলৈ। যিহেতু পূজা চাবলৈ নাপালোঁ বৰষুণৰ বাবে, সেইকাৰণে আব্বাই আমাক ক'লে ফুৰাই আনোগৈ বুলি। আজি আমি যাম টমটমত। এয়া আমি ৰেডি হৈ টমটমত উঠিবলৈ আহিলোঁ। আব্বা আগতীয়াকৈ উঠিল, এয়া মা উঠিছে আৰু মই বাবাক লৈ পেলাই এয়া ওলাই আহিছোঁ। ভাইটিৰ যিহেতু কিবা কাম আছে লংকালৈ যাবলগীয়া, সেইকাৰণে আমি টমটম এখনকে ল'লোঁ জেঠাইৰ ঘৰলৈ যাবলৈ। চাওকচোন, আমি বহুত দিনৰ মূৰত টমটমত উঠিছোঁ আৰু ভালো লাগে। ল'ৰাই কিন্তু যাওঁতে জঁপিয়াই গ'ল। এয়া চাওক, জেঠাইৰ ঘৰ পালোঁ। এই দুটা হৈছে জেঠাইৰ নাতিনী খুজবু আৰু তৌৰিক। হেল্ল' এভৰিৱান, যোৱাকালি ৰাতি ফুৰি আহিলোঁ, ভিডিঅ' কৰা নহ'লে। তাৰপিছত শুই থাকিলোঁ, যিহেতু কালি ল'ৰা সোনকালে শুলে, মা আৰু ময়ো শুই দিলোঁ। এতিয়া আপোনালোকক পিছদিনা ৰাতিপুৱা লগ পাইছোঁ। স্বাগতম জনাইছোঁ ৰিজৱানা চুলতানা এণ্ড ৰাউণ্ডছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। এয়া আমি গা পা ধুই আহিলোঁ। ৰন কৈ দিয়া, আমি গা ধুলোঁ। তাক গা পা ধুৱাই আনিছোঁ। ভাবিছোঁ ময়ো গা পা ধুই আহোঁ, তাৰপিছত দুপৰীয়ালৈ কি ৰান্ধোঁ আপোনালোকক দেখাই আছোঁ। তেতিয়ালৈকে চাই থাকিব ব্লগটো। বাই বাই। এয়া লৈছোঁ অলপমান চয়াবিন, গৰম পানীৰে তিয়াই ৰাখিছোঁ। তাৰপিছত ধুনীয়াকৈ চেপি পেলাই বাস্কেট এটাত টুকি থৈছোঁ। এই চাটনিখন বনাবলৈ চয়াবিন, পিঁয়াজ, আদা, কেঁচা জলকীয়া আৰু নহৰুৰ প্ৰয়োজন হ'ব। এইখিনি বস্তু মই ৰেডি কৰি লৈছোঁ। চয়াবিনখিনিত কিন্তু পানী থাকিব নালাগিব, ধুনীয়াকৈ চেপি ল'ব লাগিব। দ্বিতীয়খন চাটনিৰ বাবে লৈছোঁ এয়া সৰু সৰু পুঠি মাছ, চেপা মাছ বুলি কয়। আৰু এয়া লৈছোঁ নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া। এই চাটনিখনত আদা দিব নালাগে। আৰু তেতিয়ালৈকে আমি খাই লওঁ একাপ চাহ, মা আৰু মই। কামৰ মাজতে চাহ খোৱাটো আমাৰ এটা নিচাই হৈ গৈছে। ক্ষতিকাৰক বুলি জানিও আমি গাখীৰ চাহৰ নিচা এৰিব নোৱাৰোঁ। সেয়ে আমি কামৰ মাজতে একাপ চাহ খাই লওঁ। চাই থাকক। তাৰপাছত এয়া মই কেৰাহীত তেল দি দিছোঁ, কেৰাহী পাতি। এয়া তেলত এতিয়া দিম পিঁয়াজ, তাৰপিছত দিম এয়া নহৰু, কেঁচা জলকীয়া, আদা, পিঁয়াজ সকলোখিনি দি পেলাই ধুনীয়াকৈ লৰাই লৈছোঁ। অলপ সময় ভাজি ল'ব লাগিব। ভাজি তাতে মই নিমখ দি দিছোঁ। মই নিমখ দিবলৈ পাহৰি গৈছিলোঁ। এয়া চাওকচোন, ধুনীয়াকৈ হৈ গৈছে। তাতে এতিয়া চয়াবিনখিনি পেলাই দিব লাগিব। চয়াবিনখিনি যিহেতু উতলা গৰম পানীৰে ভিজাই ৰখা হৈছিল, প্ৰায়খিনি সিজিয়ে আছে। তেলত বৰ বেছি সময় ভাজিব নালাগে, অলপ সময় ভাজিলেই হ'ব। এয়া চাওকচোন, খুব ধুনীয়াকৈ ভাজি ল'লোঁ। সেই একেখন কেৰাহীতে অজৰাই মই আকৌ তেল দি লৈছোঁ, এয়া সিখন চাটনি বনাবৰ বাবে। এয়া মাছকেইটা অকণমান তেলত খৰমৰাই লৈছোঁ, শুকান সৰু সৰু মাছকেইটা। তাৰপিছত সেইকেইটা উঠাই দিলোঁ। উঠাই দি একেটা ছিষ্টেমতে আদা নহয়, কেঁচা জলকীয়া, পিঁয়াজ, নহৰু ভাজি লৈছোঁ। তাৰপিছত এইখিনি থৈ দিছোঁ তেলৰ পৰা নমাই মাছকেইটা। তাৰপিছত এইখিনি ভাজি আছোঁ, তাতে নিমখ দি দিছোঁ। একেটাই পদ্ধতি এনেকৈ। তেতিয়ালৈকে সেইখিনি ভাজোঁ মানে মই চয়াবিনখিনি মিক্সিত মাৰি লওঁ। অকণমান আগুৱাই থাকক। এয়া এইখিনিও হৈ গ'ল। তাতে এতিয়া আগতীয়াকৈ তেলত খৰমৰাই থোৱা মাছকেইটা দি দিম, দি একেলগে লৰাই পেলাম। এয়া মই হাতেৰেই দি দিলোঁ। এয়া মই একেলগে এতিয়া গোটেইখিনি লৰাই পেলালোঁ। লৰাই পেলাই হৈ গৈছে প্ৰায়। জলকীয়াবোৰ কেঁচা হৈ থাকিলে ভাল লাগে। এয়া হৈ গ'ল মোৰ 2খন চাটনি, মিক্সিত মাৰি ল'লোঁ। ইফালে মায়ে বনাব পটল